जिंदाबाद 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 मुकलमरा जिंदाबाद 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 हिसाबे মোক হাইকমান্ডে ব্লক প্রেসিডেন্ট হিসাবে নির্বাচিত করেছে মই যথেষ্ট সুখী আৰু মই বিগত দিনত কৰি অহা কংগ্রেস দলৰ আজি মই তাৰ প্ৰতিদান লাভ কৰিছোঁ আৰু সমৰীয়া সমষ্টিৰ সমূহ ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সদস্যসকলক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। ৰাইজে আপোনাক সমৰ্থন কেনেকুৱা জনাইছে, সাপোৰ্ট কেনেকুৱা পাইছে? ৰাইজে মোক যথেষ্ট সমৰ্থন জনাইছে, আজি আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে যিসকলে মোক হয়তো দুই একজনে মোক বিপৰীত ফালে কৈছে, গতিকে তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে আমাৰ দলৰ হৈ আগৰ দৰে কাম কৰিব। আপুনি আপোনাক সভাপতি হিচাপে নিৰ্বাচন কৰাৰ পাছতে এটা বিতৰ্কৰ সূচনা হৈছে, বিশেষকৈ চমৰীয়া সমষ্টিত। তেওঁলোকৰ মতে আপুনি অকংগ্ৰেজী বা অগপ, কি ক'ব আচলতে? কি সম্পূৰ্ণ মিছা কথা। মই কংগ্ৰেছ দল কৰি আছোঁ, কংগ্ৰেছ দলৰে আছোঁ, মই জীয়াই থকালৈকে কংগ্ৰেছ দলেৰে কাম কৰিম। আচ্ছা, আপোনাৰ সৈতে বিধায়িকাৰ কিবা সংঘাত আছে নেকি? নাই, বিধায়িকাৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই। আচলতে মই ৰাজনীতিৰে আগত ইমান আগবাঢ়ি যোৱা নাছিলোঁ, গতিকে মই বাইদেউৰ লগত আছিলোঁ, মানে কংগ্ৰেছ দল কৰিব লাগে কৰিছোঁ। আচ্ছা, বিধায়িকা গম পায়নে আপোনাক সভাপতি হিচাপে নিৰ্বাচন? আপুনি যোগাযোগ কৰিছিল নেকি? মই যোগাযোগ কৰা নাই, কিন্তু গম পাইছে। বিধায়িকাক সমৰ্থন জনাব? বিধায়িকাই আপোনাক সমৰ্থন জনাবনে? নিশ্চয় জনাব। বিধায়িকাৰ যিখিনি সমৰ্থক আছে তেওঁলোকেতো আপোনাক সমৰ্থন জনোৱা নাই? কিন্তু পিছত মোক জনাব। কিহৰ কাৰণে বিৰোধ কৰিছে? এটা অংশই ধৰক ব্লক প্ৰেচিডেণ্ট এটা পদবী, গতিকে সকলোৰে এটা আশা থাকে, গতিকে হয়তো এজনে নাপালে এজনে পালে। আচ্ছা, অলপ বিক্ষোভ হোৱাটো স্বাভাৱিক। যিহেতু আপুনি এনেকুৱা এটা সময়ত সভাপতি হিচাপে নিৰ্বাচন হৈছে, সন্মুখত দুটাকৈ নিৰ্বাচন আছে, যদি এনেকুৱা বিৰোধ থাকে তেতিয়াহ'লে দলৰ নিশ্চয় ক্ষতি হ'ব। আপোনাৰ পদক্ষেপ বা আপোনাৰ পৰিকল্পনা কি হ'ব? নাই, আমাৰ মাজত কোনো ধৰণৰ নাথাকিব, গতিকে আমি চব মিলাই একেলগ হৈ দুটা নিৰ্বাচন আমি ভাল ফলাফল আশা কৰিম বুলি আমি ৰাইজৰ আগত ৰাইজৰ সহায় সহযোগিতা লৈ আমি আগবাঢ়িম। ৰাইজে আপোনাক সমৰ্থন জনাবনে? ৰাইজ বা কংগ্ৰেছৰ কিয় নজনাব? ৰাইজে মোক আজিলৈ ইমানখিনি অহাত মোক ৰাইজে আগবাঢ়ি লৈ গৈছে, গতিকে ৰাইজে মোক নিশ্চয় সঁহাৰি জনাব।